আৰু আজি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই নতুন ব্লগটোলৈ, য'ত আজি মই উপস্থিত হৈছোঁহি প্লেটিনাম জিমত, য'ত আমি আজি চেলিব্ৰেট কৰিছোঁ বিশ্বকৰ্মা পূজা। চ' আহক আপোনালোকক লৈ যাওঁ মোৰ লগত প্লেটিনাম জিমলৈ। এয়া আমাৰ ডাৰিয়া ঠাই মাধুৰ্য দত্ত। এয়া আমাৰ প্লেটিনাম জিমৰ অ'নাৰ অংকুৰ গগৈ। আমাৰ আপকামিং বডি বিল্ডাৰ্ছ। নতুনকৈ জইন কৰি ইনষ্টাগ্ৰাম বোলে খুব ইনষ্টাগ্ৰামত কি বুলি কয় তেহেলকা মজাই নেদিম ৰেহান আহিব আৰু আমি নতুন আহিব এজন আহি আছে আমাৰ দুজন মেইন মানুহ আহিছে শাশ্বত প্ৰতিম দেখুৱাই দিয়া। অঁ লাইট হৈ আহিছে আজি খানা কি ওলাইছে? গাহৰি পোলাও, চিকেন বিৰিয়ানী। হেপী বিশ্বকৰ্মা পূজা। থেংক ইউ, চেম টু ইউ। কিমান দিন হ'ল জইন কৰা? 3 সপ্তাহ হৈছে। কেনেকুৱা পাইছে? বিৰাট ভাল লাগিছে। নন্দিতা? মোৰ 5 months হ'ল। বাকী আৰু মানে পূজাৰ শুভেচ্ছা আপোনালোক থাকিল আৰু প্লেটিনাম জিম ফিটনেছ জিমলৈ তুমিও কৈ দিয়া কিবা এটা। পূজাৰ শুভেচ্ছা থাকিলে সকলোলৈকে। বাইদেউ পূজাৰ শুভেচ্ছা থাকিলে সকলোলৈকে। থেংক ইউ। আজি নতুন চোলা হয়তো ন? আজি নতুন চোলা হয়তো। নতুন চোলা এইটো গিফ্টে দিছে? গিফ্ট দিছে। অঁ কেনেবাকৈ সঁচা কথাটো ওলাই গ'লে আৰু কেনেবাকৈ সঁচা কথাটো ওলাই গ'লে ঘৰত আৰু ক'ত গ'ল আমাৰ ইজন ক'ত গ'ল? হা এয়া বিশ্বকৰ্মাৰ পূজাৰ ওলগ জনাইছোঁ সকলোকে। ধন্যবাদ ধন্যবাদ। জ্ঞান কিবা এটা কৈ দিব লাগে আৰু কি আৰু চবকে হেপী বিশ্বকৰ্মা পূজা। ধন্যবাদ। ফিউচাৰ প্লেনিং বুলি ক'ম তাৰপিছত জিমৰ তাৰপিছত লাষ্টত কৈ দিয়া জিমৰ শুভেচ্ছাটো জনাই দিব লাগে। ধন্যবাদ। হেপী বিশ্বকৰ্মা
আহিছা আহিছোঁ দেই ভাল না ভাল ভাল অঁ তাকে মই এতিয়া দেখিছোঁ তাৰপিছতে বিশ্বকৰ্মা পূজাৰ শুভকামনাটো জনাই দিয়া আৰু হ'ব খিনাই গ'ল খিনাই গ'ল সঁচাকৈ ধৰিব পৰা নাই আছে বডি এইফালে হেৰিটো উলিয়াই থৈ দিয়া আমাৰ প্লেটিনাম কাপোৰটো উলিয়াই থৈ দিয়া প্লেটিনামৰ ফিটেষ্ট কাপল অঁ 85 কেজি তোৰ আমাৰ জানিব পৰা মতে 1 জানুৱাৰীৰ ভিতৰত 85 কেজি হ'ব তোৰ সো আজি এই ব্লগটো ইমানেই আছিল আৰু যদি ব্লগটো ভাল পালে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ